हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰো বহুত বেছি ভালে আছে মোৰো ভালে আৰু আজি হৈছে জানুৱাৰী 1 তাৰিখ নতুন বছৰৰ আৰু মোৰ ফালৰ পৰা আপোনালোক সকলোকে নতুন বছৰৰ বহুত বহুত শুভেচ্ছা জনাইছো হেপী নিউ ইয়াৰ দিয়া হেপী নিউ ইয়াৰ আমাৰ মনি হেপী নিউ ইয়াৰ দিছে আপোনালোকে ৰিপ্লাইটো দিব দেই তাই আৰু আজি হৈছে আমাৰ আব্বাৰ বাৰ্থডে মানে জানুৱাৰী 1 তাৰিখে বাৰ্থডে হয় আৰু মই ভাবিছো এনে ঘৰতে এটা কেক বনাও আব্বাক সাৰপ্ৰাইজ দিম আব্বা নাই এতিয়া কৰবাত গৈছে তো আৰু আজি সন্ধিয়ালে এটা পাৰ্টিও আছে আমি পাৰ্টিত যাম নতুন বছৰ বুলি পাৰ্টি আছে আপোনালোকে ভিডিও চাই থাকিব হেখলৈকে স্কিপ নকৰাকে আৰু এটা বস্তু আছে আমাৰ মুনুক চাকছো নতুন বছৰ বুলি একদম পুৰা ঘড়ি চৰি পিন্ধি বেগ চেগ লৈ পুৰা ক্লিপ স্লিপ মাৰি ষ্টাইল কৰি আছে এয়া মই 4টা কণী লৈছো কেক বনাবলে আৰু আপোনালোকক ৰেচিপিটো কেনেকৈ বনাও এতিয়া আৰু নিদিও যদি আপোনালোকে বিচাৰে কেনেকৈ কেক বনাও আৰু জানেই চাগে আপোনালোক সবে যদি বিচাৰে কমেন্ট কৰিব পিছত দিবলৈ চেষ্টা কৰিম A few moments later Hey guys মই যে আপোনালোকক তেতিয়া দেখালো কণীৰে মই কেক বনোৱা আৰু এইটো হৈছে মোৰ কেকটো কেনেকুৱা হৈছে আপোনালোকে কমেন্ট কৰি ক'বচোন এনে নৰমাল প্লেন কেকটো বনাইছো আৰু তো গাইস আপোনালোকক তো মই দেখালোৱে কেকটো হ'ল আৰু ধুনিয়া হৈছে দেখিবলৈতে ধুনিয়া হৈছে বা খাবলৈ বা কেনেকুৱা হৈছে গম নাপাওঁ খালেহে গম পাম আৰু আব্বাই গম নাপায় যে মই কেক বনাইছো মনে মনে এতিয়া সাৰপ্ৰাইজ দিম কেনেকুৱা ৰিয়েকচন হয় আপোনালোকক দেখাম চাব ভিডিঅ'টো বলক এতিয়া সাৰপ্ৰাইজ দিওঁ Happy birthday to you Happy birthday to you Bo tumi bo Happy birthday dear Abba Happy birthday to you That is some আৰু এয়া চাওক মই ফুলেদি ডেকোৰেশন কৰিছো এনে আৰু ডাঙৰ মানুহৰ বাৰ্থডে টো বেলেগ ক্ৰীম কেক একো আনা নাই Happy birthday to you Happy birthday to you Happy birthday dear Abba Happy birthday to you অলপ বেছি বেছিকে খা আব্বায়ে খুই দিবা লাগে আম্মাইকে খুই দিছা ঋষিক খুই দি আম্মাই খাও নাখাওকে মুখখন মেলছি যেনেকে লাজহে লাগব খালি খোৱা তাই কি কৈছি শুনছা না নাই কেকটো বোলে ভাল লাগা নাই ক্ৰীম কেক নহয় যি আৰু এতিয়া ফাইনেলি মই খাম মানে ময়ে বনাইছো তো কেনেকুৱা হৈছে নাজানো তোমালোকে ইমান লাজ লাজকে কিয় খা কচোন মুখৰ পৰা ওলাই মৰি দেখোন এৰ বোলে কেকটো পছন্দ হোৱা নাই মানে ক্ৰীম কেক নহয়তো তাইক মানে ক্ৰীম কেক লাগে মুখে চুখে খুহে দিবার লাগি এমনো খোৱা নানা বাৰ্থডে বেয়া পাবো কিন্তু বেয়া পাবো খোৱা অকমান খোৱা অলপ খোৱা অলপমান খা অলপ মেলি দিয়া ধৰি কেকটো আৰু অলপ খাই লও মজা লাগিছে ঋষি কেনে লাগছে কও খাই ঋষি খাইছচোন কেনে লাগছে কেনে লাগিছে টেষ্ট দেখাটো মাৰ বুলি টেষ্টটো হৈছে মজা আৰু আমি এতিয়া কেক চেক কাটি আমি খানা খাম যত তাতে গৈ আছো খানাৰ ঠাইত গৈ আছো মানে অকমান আম্মাহঁতে হেল্প কৰি দিব আৰু ময়ো অলপ পাৰিলে কৰি দিম নহ'লে মই ভিডিঅ' কৰি থাকিম আৰু এয়া আমি ইয়াতে আজি খানা খাম এয়া মানুহ চানু আহি বহিছে আৰু ইয়াতে ৰন্ধা বঢ়া কৰা হ'ব চৌকা আৰু এয়া আজি আমাৰ খানাৰ প্ৰিপাৰেশ্যন পুৰা চলি আছে আৰু এয়া মাংস বনাই আছে আমাৰ আব্বাই আৰু এইফালে কিবা বহাইছে নাজানো আৰু এইবিলাক ইফালে এয়া বস্তুবিলাক থৈ দিছে আৰু এয়া ইফালে মানুহবিলাক বহিব আৰু এইফালে আমাৰ মুনু কি কৰি আছা ক'ত আহিছা আজি খানা খাবা নেকি তুমি বঢ়িয়া আৰু আপোনালোকেতো দেখিছেই বাহিৰত পুৰা ৰন্ধা বঢ়া কৰি আছে আৰু মই আছো ইফালে এয়া ভিতৰত পিঠা বনাই মানে এটা আনকমন পিঠা বনাইছো কি পিঠা আপোনালোকে খাই নেকি ক'বচোন দেই বৰা চাউলত নাৰিকল দি কেনে
পানী দি মিক্স কৰি কেনে আকৌ তেলত দিছোঁ, কিন্তু খাই যে ইমান ভাল লাগিছে। মই আজি ফাৰ্ষ্ট টাইম খাইছোঁ, দেখাই আছোঁ। আৰু এয়া পিঠা বনোৱা পেষ্টটো, আৰু এইফালে মই তেলত ভাজি আছোঁ, আৰু এয়া হৈছে পিঠা। এইকেইটা বেছিকৈ পুৰা হৈছে নেকি অ'। আৰু এয়া চাওক, মই বনোৱা পিঠাৰে চাহ দি আছোঁ মানুহবিলাকক। ক'ত গেলে ছাৰ, ক'ত গেল? নিজে বনোৱা পিঠা আৰু চাহ খাই আছোঁ। পিঠাটো খাই যে ইমান বেছি ভাল লাগিছে, কি ক'ম আৰু আপোনালোকক। এই ধোহাৰ মাজত এই ৰান্ধনীৰ ওপৰত মই হেড ৰান্ধনী হ'ব আহিছোঁ। আৰু এয়া চাওক, মাংস টেষ্ট কৰিব দিছে, টেষ্ট কৰি চাওঁ, তাৰপিছতহে ক'ব পাৰিম কেনেকুৱা হৈছে। কামত আমি ব্যস্ত আৰু মই কিটচেন ডিপাৰ্টমেণ্টত সোমাই পিঠাকেইটা বনালোঁ, মোৰ কাম শেষ আৰু মানে এতিয়া। এইফালে এয়া আমাৰ বাইটি চিকেন বনাই আছে। কালাৰ দেখিছানে নাই? খোৱাটো পিছৰ কথা, কালাৰ চায়ে খাওঁ খাওঁ লাগিছে একদম। বা তামাম বনাইছা দেই। ফালে এয়া ৰন্ধা বঢ়া কৰি আছে। অ' বাইদেউ হাই দিয়ক। আৰু এইফালে এয়া আমি লুডু খেলি আছোঁ। মানুহে খানা খায় মাছ, মাংস, হাঁহ, কুকুৰা, ছাগলী, ব্ৰইলাৰ চবেই দিয়ে, আৰু আমি সেয়াও আছে, মাছ মাংসও আছে, কিন্তু আমি এক্সট্ৰা এটা স্পেচিয়েল বনাইছোঁ, বিলাহী পোৰা। আৰু এইফালে এয়া জলকীয়া পুৰি আছোঁ। আৰু এয়া আমাৰ খানা চানা ইফালে ৰেডি হৈ আছে, আৰু আমি এয়া বাচ্ছা পাৰ্টিকেইটাৰ লগত, মই বুঢ়ীটো আহিছোঁ খেলিব চকুত বান্ধা। আৰু আমি বহুত অপেক্ষাৰ পিছত খানাৰ ৱেইট কৰি 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 ফাইনেলি বহি গ'লোঁ খানা খাব। খাম আৰু এতিয়া ভালকৈ ধুনীয়াকৈ খাম, পেট ভৰাই। পেট মোৰ ভৰাই খাম একদম, লাহে লাহে খাম, বেছিকৈ খাম, ঠিক নাই। যিহে মানুহৰ মৰাৰ ছিজন চলি আছে, কাৰ কেতিয়া কি হয় কোনেও নাজানে। আৰু এয়া বাইদেৱে তৰকাৰী ভগাই আছে। এইফালে মঞ্জু বাইদেউক পানী ভগোৱা দায়িত্বটো দিছে, আৰু আমাৰ আম্মাক কি ভাত ভগোৱা দায়িত্বটো দিছে। দে ফোন চোন থওঁ আৰু এতিয়া লাগি যা, লাগিম খাম ৰ, লাগি যা আৰু ফোন চোন এতিয়া থৈ দি। অকলে মোকে নহয় চবকে আমি ভাত পানী খাই এয়া তামোল খাব লৈছোঁ। জানে নহয় অসমীয়া মানুহৰ মেইন বস্তু এই তামোলখনে, খাই লওঁ। আৰু এতিয়া জুই পুৱাই বহি আছোঁ। ইফালে আমাক ৰান্ধনীকেইটা ভাত খাব এতিয়া। জুই পুৱা মানুহ কেনেকুৱা লাগিছে? মই বনাইছোঁ, ধুনীয়া হৈছে ন? লাৰি দিছোঁ একবাৰ তৰকাৰীখন। কেনে হৈছে বাইটি? এই বাইটিয়ে দুই ঠেঙীয়াহে খায়। খা, বেছি বেছিকৈ খাবাই পৰা নাই দেখোন। অঁ এয়া আমি এতিয়া জুই পুৱাম, খাই বৈ লৈছোঁ, ন' টেনশ্যন।
আজি তো মনটো হেৰেঙা কিয় মানুহজনৰ ভৰিখন কাটিছে 8টা চিলাই কৰিছে 8টা চিলাই পৰিছে অ' মাই গড মনটো বেয়া লাগি আছে হয় নেকি তো অন্তৰখন ফাটি যাও হৈছে কিজানি আৰু বাকী নেফাটি গৈছে ইহে গম পাবনে কি কৈছে যাৰ হৈ ইহে গম পায় এ আপুনি ঠিক কথা কৈছে বাইদেউ হ'ব দে ৰাইটো গুচি আচ্ছা গাওক বাপে পাপাকে গাব গাঁৱত আনাউন্স কৰিলে আমাৰ গাঁৱত আগতে এনেকে আনাউন্স কৰিছিল ন আমাৰ পাকাটো ৰাখিব মই পাকা নিদাম তামোল খাব নোপোৱা চোন খাব নোপোৱা চাহ খাব ছাৰৰ দেখো আজি বেলেগ ফূৰ্তি লাগিছে আপোনাৰ কিয় খাই বৈ উঠি চবে নাচিব লাগিব দেই লাষ্ট একদম চবে বোলে আধা দি গেলে চবে কবি নে হিন্দী কবি কৌ হিন্দী মেন এই চাৰা কৈ আছে নহয় কিয় ভাই কিয় নকৰি চালে এইটো এলিয়েন আহিছে নতুনকে আহিছে এলিয়েন মই আজি নতুন বছৰ মই ফুলক বিপুল বিপুল আৰু মোৰ নাম হ'ল পাঠক কলিতা শৰ্মা ঠিক কৈছে ছাৰ সদায় সুখত থাকিবলৈ হাঁহি হে গাইজ আহি গ'লো খানা চানা খাই ঘৰত আৰু আজিৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা পালে ক'বলৈ একেবাৰে নাপাহৰিব যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু নতুন কোনোবাই যদি চাইছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব নকৰাকৈ একেবাৰে নাথাকিব আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ দেই বাই বাই